নমস্কাৰ, মই ৰীণা ৰায়। মই এই গাঁৱৰ এজনী মহিলা। মই আজি 25 বছৰ ধৰি এই ৰাস্তাটো চাই আছিলোঁ। চোৱাৰ ভিতৰত ইয়াত যে ইমান কষ্ট ভোগিত হৈছে আমাৰ মানুহবোৰ, মানে ৰাস্তাৰ পৰা পানী চোতালতো উঠি গৈছে। আৰু ইয়াৰ মাজতে 25 বছৰৰ মাজতে মই দুবাৰ শুনা পাইছোঁ এইখন ৰাস্তাৰ কাৰণে, এইখন কালভাৰৰ কাৰণে চেংচন হৈছে বুলি, কিন্তু আজিলৈকে চেংচনৰ কোনো কাম হোৱা নাই, অকল কাগজতহে হৈছে, মানে কামত একো হোৱা নাই। এইকাৰণে এতিয়া যেতিয়া আমাৰ ছাৰে কৈছে যে এইখন ৰাস্তা এতিয়া হ'ব, মানে আমি ছাৰৰ ওপৰত, MLA ছাৰৰ ওপৰত বহুত আশা আছোঁ যাতে আমি এই কষ্ট ভুক্তভোগীটো হ'ব নালাগে। প্ৰতিটা বছৰে আমি পানী দি খোজকাঢ়ি যাব লগা হয় এইখিনি জেগাত। আৰু ৰাস্তাটোতো অশেষ বেয়া, ধুনীয়ামতে শিলগুটি পেলাই থৈ দিছে। শিলগুটিৰ পিছতে ইয়াতে মানুহ আৰু স্কুটি লৈ পেলাই, চাইকেল লৈ পেলাই বাগৰিও পৰে। ইয়াতে মানুহৰে কষ্ট। এইকাৰণে আমি ছাৰৰ কাছত আশা কৰাৰ ওপৰত বহুত আশা যে এইটো ৰাস্তা আমাৰ সোনকালে হৈ যাব লাগে। এইটো নহয়, আমি গাঁৱৰ ভিতৰত যিমান কেইটা আছে, সৰু সৰু ৰাস্তা যিমান কেইটা আছে, গোটেইকেইটা যাতে অলপ ভাল পৰিস্থিতি বনাই দিয়ে, মানুহ চলা ফিৰা কৰিব পাৰে, এইটো আশাবাদী আমি ছাৰৰ পৰা। এইটো দেখা গৈছে যে মানে আজি যি মানে পৰিস্থিতি এই গাঁওখন আছে, এই গাঁওখন মানে আগৰ সেই স্বাধীনতা দিনৰ পৰা এনেকুৱাই পৰি আছে। আজি আমাৰ 32 নং ভেৰগাঁও সমষ্টিৰ MCLA ডাঙৰীয়াই আহি তেখেতে অন্যান্য গাঁওবিলাকত যেনেকুৱা উন্নয়নৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি যিবিলাক কৰি আছে, এইবিলাক কৰি থাকোঁতে যিখিনি যেনেকৈ কৰিছে, আজি এই ঢংকাপাৰা গাঁৱতো তেখেতৰ উন্নয়নৰ বাৰ্তাটো লৈ আহিছে। আৰু আজি এই গাঁওখন উদ্ধাৰ কৰিবৰ কাৰণে তেখেতে যিখিনি পদক্ষেপ লৈছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। मानिजाथाव दिनैनि बे जिथु जोंनि बे निसिखार गामिनि जिथु माने अखा हायोब्ला माने बेरायनो एसे खस्थ' जायो। दा बे हिसाबै जोंनि लामाया दा माने CC ब्लक जानो हमबाय। थ' आङो बे समावहाय जोंनि बिटिआरनि EM दावबायसा बर' सार बिथांखौ माने रोजा रोजा माने साबायखर बावो आङो निसिखार गामि जानानै बेखिनियानोसै। আমাৰ এই যিটো ৰাস্তা, আমাৰ ইয়াৰ পৰা এইটো 1 নং উত্তৰ ডিমাকুচি আৰু আমাৰ গাঁও ডিমাকুচিৰ মাজৰ এইটো ৰাস্তা ক'ব গ'লে আমি চবেই ইয়াতে আছোঁ। গতিকে আজি ইমান বছৰৰ পৰা চাই আছোঁ যে এইটো ৰাস্তা ইমান জৰাজীৰ্ণ হৈ আছে। মানুহ এজন যাব নোৱাৰে, চাইকেল লৈ যাব নোৱাৰে, গাড়ী লৈ যাব নোৱাৰে, বহুত কষ্ট। আৰু বজাৰৰ যিটো ডিমাকুচি বজাৰ মাৰ্কেট, সেই বজাৰৰ আমাৰ এইটোৱে মানে একদম প্ৰধান মানে মেইন ৰাস্তা। গতিকে ইমান বছৰ আজি আমাৰ ছাৰে, যেতিয়া হাগ্ৰামা ছাৰ আছিলে তেতিয়াও আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ, তেতিয়াও ৰাস্তাটো আমাক নিদিলে। গতিকে এতিয়া বৰ্তমান আমাৰ যি ছাৰ আছে, এতিয়া প্ৰমোদ ছাৰ, তেখেতৰ নেতৃত্বত আমাৰ ৰাস্তাটো হৈ আছে, মানে গৈ আছে আৰু হ'বলৈ গৈ আছে, মানে হ'বই আৰু। সেইকাৰণে আমি ৰাইজৰ ফালৰ পৰা, মই মানে ৰাইজৰ ফালৰ পৰা বহুত তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যিজন আমাৰ ইয়াৰে EM দাওবৈচা ছাৰ, তেখেতকো মই বহুত ধন্যবাদ জনাইছোঁ। মোৰ তৰফৰ পৰাতো জনাইছোঁৱে, আৰু আগন্তুক মানে যাতে আৰু এনেকুৱা ভাল কাম কৰিব পাৰে। আৰু ৰাইজৰ তৰফৰ পৰা, আমাৰ মহিলা মঞ্চৰ পৰা আৰু ৰাইজৰ পৰা, সকলোৰ ফালৰ পৰা আৰু মোৰ নিজৰ ফালৰ পৰা বহুত মই ধন্যবাদ জনাইছোঁ। গতিকে এনেকুৱা যাতে আগলৈকে আমি আৰু এইবিলাক কাম পাওঁ, ৰাইজৰ কাৰণে যদি হয়, নিজৰ পাৰ্চনেলি নহওক, ৰাইজৰ কাৰণে হওক, ৰাইজ যাব পাৰোঁ, আমাৰ সকলোৰে ভাল হয়। তেতিয়া সেইটো কাৰণে আমি আৰু তেওঁলোকৰ আহ্বান জনাইছোঁ।